নমস্কাৰ মই মুকুট আপোনালোকে চাই আছে আসাম ডিজিটাল ক্লাছৰুম ইউটিউব চেনেল মই আজি আপোনালোকৰ বাবে এটা ইম্পৰ্টেণ্ট টপিক লৈ আহিছোঁ সেইটো হৈছে সক্ষণ সমল 2 আৰু 3য় শ্ৰেণীৰ গণিত বিষয় আশা কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাব যদি আপুনি আমাৰ চেনেলত নতুন চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব ভিডিঅ'টো লাইক কৰি আপোনাৰ বন্ধুবৰ্গ আৰু ছাত্ৰ ছাত্ৰীৰ লগত শ্বেয়াৰ কৰি দিব সক্ষণ সমল 2 3য় শ্ৰেণীৰ সাবজেক্ট ইংলিছ লেসন 1 10 লিটল ফিংগার্স Number 1A circle the number 8 ইয়াতে যিমানবিলাক নম্বৰ 8 আছে গুটেকেইটা তোমালোকে কি কৰিব লাগিব সার্কেল বনাব লাগিব এটা চোৱা ইয়াত 8 মই সার্কেল রাউন্ড কৰি বনাই দিছো আৰু 8 আছে ইয়াত এইটো এটা আছে এইটো এটা আছে এইটো এটা আছে এনেকৈ যিকেইটা 8 নম্বৰ আছে তোমালোকে এনেকৈ সার্কেল বনাই দিবা তাৰ পিছত চোৱা ইফালে সার্কেল দা নম্বৰ 6 ইয়াত যিমান 6 আছে এই 6ত তোমালোকে এনেকৈ ৰাউন্ড সার্কেল বনাই দিবা ইয়াত এটা আছে এইটো এটা এনেকৈ তোমালোকে প্ৰশ্নটোত এনেকৈ সার্কেল বনাই দিবা ঠিক আছে তাৰ পিছত চোৱা নম্বৰ 1C Count and read. আচ্ছা কেইটা হাতী পোৱালি আছে এটা 1 O N 1 পঢ়িবা কেইটা চৰাই আছে 1 2 এটো 2 T W O 2 এটো চোৱা কেইটা মেকুৰী আছে 1 2 3 3 THREE 3 তাৰ পিছত ইয়াত চোৱা কেইটা হৰিণ আছে 1 2 3 4 4 FOUR 4 এনেকে পঢ়িবা তাৰ পিছত ইয়াত চোৱা কেইটা আছে 1 2 3 4 5 5 FIVE 5 ইয়াত কেইটা আছে 1 2 3 4 5 6 এটো 6 SIX 6 ইয়াত কেইটা কুকুৰ আছে 1 2 3 4 5 6 7 7 SEVEN 7 তাৰ পিছত দিছো চোৱা 1 2 3 4 5 6 7 8 8 EIGST 8 আৰু দিছো চোৱা 1 2 3 4 5 6 7 8 9 9 NINE 9 পঢ়িবা নেকি তাৰ পিছত 1 2 3 4 1 2 3 4 5 6 7 8 9 10 10 TEN 10 পঢ়িবা নেকি তাৰ পিছত এটো চোৱা ম্যাচ মিলাব লাগিব ইফালে কাউন্ট কৰি 1 2 3 4 5 6 কেইটা আছে 6 এটো চোৱা ইয়াত 6 ক'ত আছে এটো SIX 6 এটো এনেকৈ মিলাই দিবা টানি পেলাই তাৰ পিছত তলটোত কিমান আছে 1 2 3 4 5 5 টো ক'ত আছে এটো 5 FIVE 5 ইয়াৰ পৰা এনেকৈ টানি ইয়াত মিলাই দিবা হ'ল তাৰ পিছত 1 2 3 4 5 6 7 এটো চোৱা 7 টো ইয়াত আছে SEVEN 7 হৈছে না তাৰ পিছত 1 2 3 এটো 3 দেখিছা না THREE 3 ইয়াৰ পৰা ইয়াত মিলাই দিবা তাৰ পিছত 1 1 2 3 4 5 6 7 8 8 টো ক'ত আছে এইটো 8 এটোৰ পৰা এটো টানি আঁচ টানি মিলাই দিবা ধুনীয়াকৈ ঠিক আছে তোমালোকে ধুনীয়াকৈ মিলাই লবা নাম্বাৰ 2 চোৱা নাম্বাৰ 2A look at the parts of body and read their name so এটো কিহৰ ছবি আমাৰ ভৰিক ইংৰাজীত কয় legs LEGS দুটা ভৰি আছে কাৰণ legs এটো চোৱা এটো কিহৰ ছবি এটো নাকক ইংৰাজীত কয় nose 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 তাৰ পিছত এটো কিহৰ ছবি এটো হৈছে তোমাৰ চকু ইংৰাজীত কয় eyes ইয়াত দুটা চকু এখানে eyes 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 তাৰ পিছত এটো বিলা কিহৰ ছবি হাত hand দুটা হাত আছে hands HANDS hands
এনেকৈ পঢ়িবা এইফালে আৰু এটা থাকিল এইটো হ'ল আমাৰ কাণ কাণক ইংৰাজীত কয় ইয়াৰ্ছ EARS ইয়াৰ্ছ তাৰপিছত নাম্বাৰ 2B ফিল ইন দ্য ব্লেংকছ খালী ঠাইসমূহ পূৰ কৰা উই সি উইথ আৱাৰ আমি আমাৰ কিহেৰে দেখা পাওঁ আমি কেনেকৈ কিহেৰে দেখা পাওঁ চকুৰে চোৱা চকুক ইংৰাজীত কি কয় আইছ উই সি উইথ আৱাৰ আইছ হ'ল তাৰপিছত 2 নম্বৰটো উই স্মেল উইথ আৱাৰ আমি কিহেৰে সুগন্ধি লওঁ নোজ এইটো নোজ লিখিছোঁ তাৰপিছত উই হিয়াৰ উইথ আৱাৰ এইটো কি কাণৰ ছবি গতিকে ইয়াত ইয়াৰ্ছ লিখিবা তাৰপিছত ৱাক উইথ আৱাৰ লেগ এইটো বডিৰ ছবি হয়নে নহয় লেগ ইয়াত লিখি দিবা লেগ LEGS লেগছ তাৰপিছত নাম্বাৰ 5 উই ৱৰ্ক উইথ আৱাৰ আমি কিহেৰে কাম কৰোঁ হাতেৰে এইটো চোৱা হাত হেণ্ড HAND তাৰপিছত নাম্বাৰ 2C চোৱা ইয়াত চোৱা কি লিখা আছে ৰাইট দ্য ফলোয়িং লেটাৰ্ছ ইন কাৰেক্ট অৰ্ডাৰ ইয়াত চোৱা ইয়াত এইকেইটা লেটাৰ উল্টা পুল্টা কৰি দিয়া আছে তোমালোকে শুদ্ধ কৰি এইটো বাকচত লিখিব লাগিব মই লিখি দিছোঁ তোমালোকে চাই লোৱা এইটো কি আই চকু ইংৰাজীত কি কয় আইটো চোৱা ইয়াত আখৰকেইটা আছে উল্টা পুল্টা কৰি ইয়াত এনেকৈ লিখিবা EYE আই ঠিক তেনেকৈ 10 এইটো চোৱা NET নেট হৈ আছে ইয়াত দি আছে 10 ইয়াত আমি লিখিব লাগিব TEN 10 লিখিব লাগিব ঠিক আছে তাৰপিছত SLGE এইটো শব্দটো উল্টা পুল্টা কৰি আখৰকেইটা দিয়া আছে শুদ্ধ কৰি লিখিব লাগিব ইয়াত ছবিটো চাই লোৱা ছবিটো কিহৰ আছে ভৰি ইংৰাজীত কি কয় লেগ এইটো LEGS লেগছ তাৰপিছত এইটো চোৱা ETR এনেকৈ দিয়া আছে উল্টা পুল্টা কৰি এইটো ইয়াত ছবি দিয়া আছে 3 গতিকে ইয়াত THR 3 এনেকৈ লিখি দিবা তাৰপিছত এইটো চোৱা SOEN দিয়া আছে এইটো কিহৰ ছবি নোজ এইটো নোজ লিখি দিবা তাৰপিছত BENS এনেকৈ লিখা আছে তাৰপিছত ইয়াত দিয়া আছে ছবি 7 গতিকে ইয়াত 7টো তোমালোকে শুদ্ধ কৰি SEVEN 7 এনেকৈ লিখি দিবা তাৰপিছত চোৱা নাম্বাৰ 3A A baby duck is called a duckling let's learn the name of animals and birds with their young one হাঁহৰ পোৱালিক কোৱা হয় ডাকলিং এতিয়া এনেকৈ আমি অন্যান্য জীৱ জন্তু কিছুমান জীৱ আৰু চৰাইৰ নাম জন্তু আৰু চৰাইৰ নাম আৰু সিহঁতৰ পোৱালিক কি বুলি কয় সিহঁতৰ বাচ্চাবিলাকক কি কয় এইবিলাক শিকোৱা হাঁহ চোৱা ডাঙৰ হাঁহক কোৱা হয় ডাক আৰু পোৱালি হাঁহক কোৱা হয় ডাকলিং ডগ আৰু পোৱালি কুকুৰক কোৱা হয় পাপি তাৰপিছত কেট মেকুৰী পোৱালিক কোৱা হয় কিটেন কাউ হৈছে গৰুৰ পোৱালিক কোৱা হয় কাল্ফ তাৰপিছত হৰ্চ মানে ঘোঁৰাৰ সৰু বাচ্চা ঘোঁৰাক কি কোৱা হয় পনি তাৰপিছত হেন মানে কুকুৰা চৰাইৰ পোৱালিক কোৱা হয় চিক পিক মানে হ'ল গাহৰিৰ পোৱালিক কোৱা হয় পিকলেট তাৰপিছত এইটো হ'ল টাইগাৰ মানে বাঘৰ পোৱালিক কোৱা হয় কাপ তাৰপিছত এইটো হ'ল ছাগলী ইংৰাজীত কোৱা হয় গট ছাগলীৰ পোৱালিক কোৱা হয় কিট মনত থাকিবনে এইকেইটা ধুনীয়াকৈ তোমালোকে শিকি ল'বা তাৰপিছত মেটছ এতিয়া মিলাব লাগিব এতিয়া চোৱা হেনৰ পোৱালিক কি কয় আমি তাত পাইছিলোঁ হেনৰ পোৱালিক কোৱা হয় চিক এনেকৈ মিলাই দিবা তাৰপিছত পিক মানে কি আছিলে গাহৰিৰ পোৱালিক কোৱা হয় পিকলেট মিলাই দিবা এইটোৰ লগত এইটো তাৰপিছত কাউ মানে গৰুৰ পোৱালিক কোৱা হয় কাল্ফ এনেকৈ মিলাই দিবা তাৰপিছত ডাকৰ পোৱালিক কি কৈছিলে ডাকলিন এইটোৰ লগত মিলাই দিবা তাৰপিছত গট মানে ছাগলীৰ পোৱালিক কোৱা হয় কিট এইটো মিলোৱা আছে
তাৰপিছত হৰ্চ মানে ঘোঁৰাৰ পোৱালিক কোৱা হয় পনি। তাৰপিছত কেট মানে মেকুৰীৰ পোৱালিক কোৱা হয় কিটেন। তাৰপিছত টাইগাৰৰ পোৱালিক কোৱা হয় কাপ। তাৰপিছত ডগৰ পোৱালিক কোৱা হয়, ডগ মানে কুকুৰৰ পোৱালিক কোৱা হয় পাপি। এনেকৈ মিলাই দিবা ধুনীয়া কৰি, ঠিক আছে। তাৰপিছত এইটো চোৱা, ইয়াত এটা হাঁহৰ ফটো আছে, কালাৰ দা লাভলি ডাগ। এই ধুনীয়া হাঁহৰ ফটোটো তোমালোকৰ পচন্দ অনুসৰি ৰং কৰিবা, ঠিক আছে। তাৰপিছত নাম্বাৰ 4, লুক এট দ্য পিকচাৰ, ৰাইট নেমছ অফ 5 অবজেক্ট ইন এণ্ড থিংছ। ইয়াত তোমালোকে দেখা পোৱা 5টা বস্তুৰ নাম লিখিব লাগিব। এইটো চোৱা, ফাৰ্ষ্ট লেটাৰ অফ দ্য ৱৰ্ড আৰ গিভেন। এই শব্দবিলাক যিকেইটা আমি পাম, ইয়াত দেখা পোৱা বস্তুকেইটাৰ প্ৰথম আখৰটো আমাৰ ইয়াত দিয়া আছে। আমি ইয়াত এইটো কি দেখা পাইছোঁ, এইটো বেলি ইংৰাজীত কয় ছান, SUN ছান। তাৰপিছত এইটো কি দেখা পাইছোঁ, এইটো গছক ইংৰাজীত কয় ট্ৰি, TRE ট্ৰি। তাৰপিছত এইবিলাক কি, এইবিলাক হৈছে পদুম ফুলক ইংৰাজীত কয় লটাছ, LOTUS লটাছ, এনেকৈ লিখিবা। তাৰপিছত এইটো কি ডাঙৰটো, এইটো হৈছে ডাক, হাঁহক ইংৰাজীত কয় ডাক, DUCK ডাক, এনেকৈ লিখিবা। তাৰপিছত এই যে ডাঙৰ পানী বৈ আছে, এইটো কোৱা হয় নদী ইংৰাজীত কোৱা হয় ৰিভাৰ, RIVER ৰিভাৰ। তাৰপিছত চোৱা নাম্বাৰ 5, লুক এট দ্য পিকচাৰ এণ্ড ৰিড দ্য চেণ্টেন্স গিভেন ইন দ্য বক্স। এই ছবিটোলৈ চোৱা আৰু এই বাকচত থকা বাক্যকেইটা পঢ়া। চোৱা, মই পঢ়ি দিছোঁ, ইয়াৰ পৰা আৰম্ভ কৰিছোঁ। মই এইখিনিৰ পৰা পঢ়িছোঁ। ওৱান্স আপন এ টাইম এ মাদাৰ ডাক এণ্ড হাৰ ডাকলিংছ লিভড হেপিলি নিয়াৰ এ লেক। এসময়ত এটা মাক হাঁহে তেওঁৰ পোৱালিকেইটাৰ সৈতে এটা হ্ৰদৰ কাষত বাস কৰিছিল। দ্য ডাকলিং স্বাম ইন দ্য লেক। হাঁহৰ পোৱালিকেইটাই এই হ্ৰদটোত সাঁতুৰিছিল। দে প্লেড নিয়াৰ দ্য লেক। তেওঁলোকে সেই হ্ৰদটোৰ কাষতে খেলিছিল। ওৱান ডে এ ফক্স কেম। এদিনাখন এটা শিয়াল আহিছিল। দ্য ডাকলিংছ ৰান টু দ্য লেক। তেওঁলোকে সেই হাঁহৰ পোৱালিকেইটাই দৌৰি দে স্বাম ইন দ্য লেক। তেওঁলোকে হ্ৰদত নামি সাঁতুৰি আছিল। দে ফেল্ট হেপি টু চি দ্য মাদাৰ ডাকছ অলছ' কামিং বেক দেয়াৰ। তেওঁলোকে তেওঁলোকৰ মাকক ঘূৰি অহা দেখা পাই আনন্দিত হৈছিল। এতিয়া চোৱা, এতিয়া কি কৈছে ইয়াত, নাও কপি 2 চেণ্টেন্স এবাউট দ্য ডাকলিংছ ডু। ইয়াৰ পৰা এইটো বকচৰ পৰা 2টা বাক্য আনি ইয়াত তোমালোকে লিখিব লাগে। এই খালী বৰ্ডকেইটাত মই লিখি দিছোঁ। চোৱা, দে প্লেড নিয়াৰ দ্য লেক। তেওঁলোকে হ্ৰদৰ কাষত খেলিছিল। দ্য ডাকলিংছ ৰান টু দ্য লেক। হাঁহৰ পোৱালিকেইটা দৌৰি হ্ৰদত গৈছিলে। আমাৰ আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত হ'ল। আমাৰ ভিডিঅ'টো চোৱাৰ বাবে সকলোকে আকৌ এবাৰ ধন্যবাদ জনাইছোঁ। যদি আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি ল'বা। আৰু আমি পৰৱৰ্তী বিষয়ৰ ভিডিঅ'সমূহ দি থাকিম। গতিকে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু কাষত থকা বেল আইকনত টিপি অল নটিফিকেশ্যন অন কৰি ৰাখিবা। ধন্যবাদ থাকিল সকলোকে আকৌ এবাৰ ধন্যবাদ জনাই আমাৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। জয় আই অসম।